নমস্কাৰ আপোনালোকক পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ ভাল আমি আহিছোঁ আজি সন্তোষ ট্ৰফি চাবৰ কাৰণে এয়া চাওক আমি গোটেইখনে আহিছোঁ আজি সন্তোষ ট্ৰফি আজি ফাইনেল আমি চাবলৈ আহিছোঁ এইখিনি আপোনালোকক দেখাই আছোঁ চাওক পিছফালে কিমান মানুহ আহিছে আজি চাই লওক কিমান মানুহ এয়া আছে মোৰ দাদাও আহিছে চাবলৈ দাদা লখিমপুৰৰ পৰা আহিছেগৈ এয়া মোৰ দাদা মোৰ খুৰা চব বহি আছে তাতে আৰু এয়া আমি ইয়াত যেনে তেনে চিট পাইছোঁ আপুনি জানেনে কাৰণ বাহিৰত ইমান মানুহ দেখিছেনে আৰু বাহিৰত বহুত ৰ'দাত বহিছোঁ মানে আৰু ট্ৰেইনিঙত খতম হৈ যোৱা সেইকাৰণে আমি বহুত আগতীয়াকৈ আহিছোঁ আমি 10:30মান বজাত আহি পিনে ইয়াত বহি আছোঁ আৰু তেওঁলোকে এয়া আহিছে কালচাৰেল প্ৰগ্ৰাম কৰিবৰ কাৰণে আজি যিহেতু ফিনালি আছে আজি যিহেতু ফাইনেল সেইটো কাৰণে তাৰ খেল আৰম্ভ হোৱাৰ আগতে বহুত কিবাকিবি প্ৰগ্ৰাম হ'ব কালচাৰেল প্ৰগ্ৰামো হ'ব আৰু সেয়া কালচাৰেল প্ৰগ্ৰাম কৰিবৰ কাৰণে মানুহবোৰ আহি পালেই এয়া চাওক বিহু ড্ৰেছ পিন্ধি আহিছে কথকৰ আহিছে আৰু চাগে মিচিং দেউৰী সব সকলোবোৰ আহিছে কি কৰিব আমিও এতিয়াও নাজানো আপোনালোকে চাই থাকক আমিও চাম আচলতে মই আজি বহুত প্ৰাউড ফিল কৰিছোঁ অকল মই বুলি নহয় আমাৰ সকলোবোৰ মানুহ আমাৰ অঞ্চলৰ আমাৰ গাঁৱৰ সকলোৱে বহুত প্ৰাউড ফিল কৰিছে এনেকুৱা এখন মেটচ এনেকুৱা নেশ্যনেল ইণ্টাৰনেশ্যনেল আগতে ইণ্টাৰনেশ্যনেলো হৈ গ'ল আমাৰ ইয়াত যে হ'ব আমি ভবাই নাছিলোঁ এয়া অকল সম্ভৱ হৈছে আমাৰ MLA মহোদয়ৰ কাৰণে বুলি ভাবিছোঁ আৰু লগতে বহুতো নেতা আছে পালি নেতা আছে আমি ইমানবোৰ কথা ক'বলৈ নাযাওঁ কিন্তু ফাইনেলি মেইনলি আমি থেংকছ দিব লাগিব আমাৰ MLA মহোদয়ক আৰু তেওঁক ধন্যবাদ দিছোঁ আৰু এটা ইতিমধ্যে আহি পাইছে খেলুৱৈসকল এয়া চাওক আহিলে খেলুৱৈসকল আজি খেল আছে ছাৰ্ভিচেছ ভাৰ্চেছ কেৰালা আজি ফিনালে হ'ব ফাইনেল মেটচখন হ'ব ছাৰ্ভিচেছ ভাৰ্চেছ হেৰিয়ত কেৰালাৰ মাজত আৰু ইতিমধ্যে আহি পাইছে এয়া চাওক আমাৰ অতিথিসকল বিশিষ্ট অতিথিসকল ডক্টৰ ৰণোজ পেগু নৱকুমাৰ দলে লগতে আৰু বহুতো কোনোবা আহিছে সিমানখিনি এতিয়া নকওঁ আৰু এয়া আমিও বহি আছোঁ চাবৰ কাৰণে এতিয়া তেওঁলোকে আহি পালে যেতিয়া অকণমান পিছৰ পৰা চাগে কালচাৰেল প্ৰগ্ৰাম ষ্টাৰ্ট হ'বই আৰু এয়া ষ্টাৰ্ট হৈ গ'ল কালচাৰেল প্ৰগ্ৰাম এয়া চাওক তেওঁলোকে ঢকুৱাখানাৰ পৰা আহিছে আপোনাৰ কথক এণ্ড মিচিং দেউৰী বিহু একেলগতে নাচিছে আৰু এয়া অৱনৰী কৃষ্টি দল আৰু এয়া আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে উন্মোচন কৰিলে খেলৰ আৰু অকণমান পিছৰ পৰা আৰম্ভ হ'ব খেল মই নৱদলে স্থায়ী মেলেৰি নিৰ্মাণ হ'ব মাননীয় মুখ্যমন্ত্ৰীয়ে নিৰ্মাণ কৰি দিব মই ইয়াৰ পৰা ঘূৰি গৈয়ে যাম মোৰ কাষতে বহিছে আৰু এয়া ফাইনেলি ষ্টাৰ্ট হৈ গ'ল খেল বহুত দেৰি বহাৰ পিছত 10:30 বজাৰ পৰা এতিয়ালৈকে বহি থকাৰ পিছত ইমানখিনি কালচাৰেল প্ৰগ্ৰাম চোৱাৰ পিছত এণ্ড বহুতো MLA মন্ত্ৰীৰ ভাষণ শুনাৰ পিছত এয়া ফাইনেলি যিটো কাৰণে আহিছোঁ এয়া ষ্টাৰ্ট হ'ব হৈছে আৰু বহুত সুখী এণ্ড এয়া য়েল্ল' এণ্ড ৰেড পিন্ধিছে কেৰালা এণ্ড হোৱাইট পিন্ধিছে ছাৰ্ভিচেছ এয়া চাওক দুইটা দল আজি খেলখন চাবলৈ বহুত ভাল হ'ব বুলি ভাবিছোঁ কাৰণ দুইটা গ্ৰুপে হৈছে চেম্পিয়ন আৰু এয়া চাওক ষ্টাৰ্ট হৈ গ'ল খেল আজি খেলখন ইণ্টাৰেষ্টিং হ'ব কাৰণ বহুত খেল জিকি পিনে ইয়ালৈ আহিছে দুটা গ্ৰুপেই কাৰণ দুইটা গ্ৰুপে হৈছে চেম্পিয়ন গ্ৰুপ কোনেও কাৰোতকৈ কম নহয় আৰু এয়া চাওক খেলৰ ষ্টাৰ্ট হৈ গ'ল এটা কথা বুজি পাইছেনে এইফালে যে নেটখন দি দিলে আমি যে ভিতৰৰ ফালে বহিছোঁ ইয়াত যে আমি চাহ বিচাৰি বহিবলৈ আহিলোঁ ইয়াত এটা কথা বেয়াও হৈছে নিগেটিভ হৈছে চাওক এই নেটখন যে তৰি দিছে নেটখনৰ পৰা বহুত স্পষ্টকৈ ভিডিঅ'বোৰ ল'ব পৰা নাই এণ্ড স্পষ্টকৈ আগৰ নিচিনাকৈ দেখাও নাই একচুৱেলি ইয়াত বয়সীয়া মানুহ আৰু লেডিজ বহিব দিছে বেছিকৈ সেইটো কাৰণে এইফালে ফুটবল আহিব বুলি ভাবি পিনে নেটখন দি দিয়া হৈছে ভালৰ কাৰণে দি দিয়া হৈছে কিন্তু ইফালে বেয়াও হৈছে ইমান স্পষ্টকৈ দেখা পোৱা নাই এই খেল চলি আছে প্ৰায় আধা ঘণ্টামানেই হ'ল বাট এতিয়ালৈকে
এটা গ'লো নাই, কোনেও কাকো দিব পৰা নাই। একচুৱেলি ইমান সোনকালেতো গ'ল নহ'ব, কাৰণ চেম্পিয়নছ হয়, বহুত খেল জিকি পিনে আহিছে ফিনালিলে। হ'লেওতো আমাৰ কাৰণে দিয়কচোন অকণমান বৰ লাগে, দৰ্শক হৈ পিনে যদি অকণমান গ'ল দিয়া দি নহয়, অকণমান চিঞৰ বাখৰ নহয়, চিল্লাই নহয়, তেতিয়াহ'লেতো অকণমান বৰ লাগিবই, এণ্টাৰটেইনমেণ্ট অকণমানো লাগে। কিন্তু আগতে এনেই প্ৰিডিক্ট কৰিব পাৰোঁ, কাৰণ ইমান ভাল খেলে যেতিয়া ইমান সোনকালেতো কোনেও কাকো গ'ল দিব নোৱাৰে। হ'লেও আশাৰে চাই আছোঁ কিবা এটা হ'ব বুলি। আপোনালোকেও চাই থাকক, ময়ো চাই আছোঁ। আৰু এতিয়া অকণমান পিছত 45 মিনিট হ'বই, কিন্তু এতিয়ালৈকে একো হোৱা নাই, একো গ'ল দিব পৰা নাই, কোনেও কাকো গ'ল দিব পৰা নাই। কেৰালা অকণমান ডমিনেট কৰি খেলি আছে যদিও এতিয়ালৈকে একো হোৱা নাই। একচুৱেলি দুইটা দলে একে পাৰ্গত, একেই কেপেবল, সেইটো কাৰণে কাকো একো গ'ল দিব পৰা নাই। কিন্তু মানুহৰ চাওক আপোনালোকৰ কিমান মানুহ আহিছে, আপোনালোকক বস্তু দেখাইছে চাওক, এইফালে দেখিছেনে কিমান পৰুৱাৰ নিচিনা মানুহ হৈছে, ৰাউণ্ডত মানুহ, এইফালে লেফ্টত ৰাইটত গোটেইখিনি মানুহ, আৰু বহুত আশাৰে চাইছে। আৰু ইয়াত আজি কেৰেলাৰ ফলীয়া বেছি, মানে কেৰেলাক ছাপোৰ্ট কৰা, কেৰেলা দলক ছাপোৰ্ট কৰা মানুহ বেছি হয়। মই কিন্তু কেৰেলাক ছাপোৰ্ট কৰা নাই, মই ছাপোৰ্ট কৰিছোঁ ছাৰ্ভিচেছক। আৰু নিজৰ কথা, নিজৰ মনৰ কথা, চবেই নিজৰ পচন্দৰ দলক হেৰি কৰিব পাৰি, ছাপোৰ্ট কৰিব পাৰি। মই ফাৰ্ষ্টৰ পৰা ছাৰ্ভিচেছকে ছাপোৰ্ট কৰিছোঁ, এণ্ড মই লগতে মোৰ যিমান আমি চাবলৈ আহিছোঁ চবেই ছাৰ্ভিচেছকে ছাপোৰ্ট কৰিছে। আৰু চাওক বস্তু এটা দেখাম আপোনালোকক, মানুহৰ ইমানেই ভিৰ হৈছে, ইমানেই জেগা জোৰা নাই। চাওক, এই দেখিছেনে গছত, এই গছৰ ওপৰত উঠি পিনে মানুহ চাইছে, কাৰণ কিছুমান মানুহ বাহিৰত ঘূৰি ফুৰি আছে, বহুত বেছিকৈ মানুহ আহিছে আজি, কণ্ট্ৰল কৰিব পৰা নাই পুলিচে। এই গছবোৰ দেখিছেনে, ইমান জুম কৰি দেখাব নোৱাৰি বাৰু, কিন্তু তাৰ পৰাও উঠি মানুহে চাইছে। আৰু বাহিৰতো বহুত মানুহ ঘূৰি ফুৰি আছে, কাৰণ ইমান কেপাচিটি নাই ভিতৰত, সেইটো কাৰণে ষ্টেডিয়ামত ইমান কেপাচিটি নাই, ভিতৰলৈ আৰু সোমাব দিয়া নাই। আৰু ইয়াত চাওক থিয় হৈ চোৱা মানুহ কিমান আছে, আৰু এইফালেদি ভিতৰলৈ আহিব দিয়া নাই, কাৰণ থিয় হৈ থকা মানুহবোৰ ভিতৰলৈ আহিলে, ভিতৰত থিয় হৈ চাবলৈ ষ্টাৰ্ট কৰিলে তলত বহি থকা মানুহবোৰ একো দেখি নাপাব, সেইটো কাৰণে। আৰু বহুত আশাৰে মানুহবোৰ চাই আছে কি হয়গৈ, নাজানো আৰু কি হয়গৈ, কোনে জিকে। যোনে জিকিলেও দুয়োটা দলেই ভালকৈ খেলিছে, বহুত ধুনীয়াকৈ খেলিছে। আৰু অতিথিসকল বহি আছে, MLA মন্ত্ৰীসকলো বহি আছে। আৰু হাফ টাইম জিৰণি সময়, এতিয়ালৈকেতো একো নহ'ল, একো গ'ল দিব নোৱাৰিলে, কোনেও কাকো গ'ল দিব নোৱাৰিলে। চাওঁচোন জিৰণিৰ পাছত কি হয়, আপোনালোকেও চাই থাকক। খেলৰ একচুৱেল টাইম এদাই হৈ গ'ল, কিন্তু চাওক ড্ৰিংক ব্ৰেক দিছে, এতিয়ালৈকে কোনেও একো গ'ল দিব নোৱাৰিলে। এক্সট্ৰা টাইমো দিলে 2 মিনিট, তাতো নোৱাৰিলে। আকৌ এতিয়া দিছে এক্সট্ৰা টাইম 3 মিনিট, কি হয় চাওঁ, কোনেও কাকো একো গ'ল দিব পৰা নাই, বহুত ইণ্টেন্স হৈ আছে খেল। আৰু মানুহ চাওক, দৰ্শকৰ ভিৰ চাওক, কিমান আশাৰে চাই আছে। আৰু বহুত এনাৰ্জি ল' হৈছেগৈ খেলুৱৈসকলৰ। ড্ৰিংক ব্ৰেক দিছে, অকণমান জিৰণি লৈছে, চাওঁচোন কি হয়। আৰু ফাইনেলি গ'ল দিলে ছাৰ্ভিচেছে, কিমান ভাল লাগিছে। ফাইনেলি ছাৰ্ভিচেছে এটা গ'ল দিলে, আৰু জিকিলে বুলি ক'ব পাৰি। ছাৰ্ভিচেছ জিকিলে, কেৰেলা হাৰিলে। মই আহিছোঁ ফিল্ডলৈ, চাওক বেয়াও লাগিছে কেৰেলা দলটো। চাওক ফাইনেলি হাৰিলে কেৰেলা, আৰু ছাৰ্ভিচেছ জিকিলে।